সুপ্রভাত আর আমার মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই সকলৰ মাজত আজি এই ইয়াত মৰুৱাৰ প্ৰগ্ৰেছিভ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰত যিখন অনুষ্ঠান আজিৰ পৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে ইয়াত সমবেত সমূহ সুধী ৰাইজ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ কৃষ্টিৰ মূল এটা উপাদান খোল বাদ্য বৰগীত তাৰোপৰি ভাওনা আদিৰ সামগ্ৰিক উত্তৰণৰ বাবে যি বস্তু আমাৰ প্ৰথম দৰকাৰ হৈছে খোল বাদ্য। এই খোল বাদ্যৰ প্ৰশিক্ষণ আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাবিলাকত কেইবাবাৰো আমাৰ অনুগামী শিশু ভকতসকলে অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে এতিয়া আমি তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি কামনাৰ কাৰণে আৰু এটা কৰ্ম প্ৰস্তুতি উদ্যোগ বা তেওঁলোকক আকৰ্ষণ কৰাৰ বাবে আমি এই অনুষ্ঠানটো পতাত অতি আনন্দিত হৈছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমাৰ অনুগামী শিল্পী গায়ক বাদকসমূহে এটা নতুন প্ৰেৰণাৰ বাট পাব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱাৰ অৰ্থে তথা আমাৰ নাম ধৰ্ম প্ৰচাৰৰ অৰ্থে ইয়াৰ শিক্ষাখিনিয়ে আমাক এটা নতুন পথ দেখুৱাব, নতুন পথৰ সন্ধান দিব। গতিকে আমি এই অনুষ্ঠানটোৰ সকলোৱে ইয়াৰ আজি লগাখিনিৰ উপৰিও উত্তৰোত্তৰ শ্ৰীবৃদ্ধিৰ কাৰণে কামনা কৰি এই অনুষ্ঠানটো আমি এটা প্ৰাথমিক ভাষণ হিচাপে আশা ৰাখিছোঁ। কৃষ্ণ ছাত্ৰ ছাত্ৰীসকল বুলিয়ে ক'লোঁ আধ্যাত্মিক ভাৱৰ যিটো আমাৰ আজি এই অনুষ্ঠানটো 2025 চনৰ 22 মাৰ্চটো যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি মনত ৰাখি আধ্যাত্মিক ভাৱেৰে আমাৰ খোলবাদকটো আগবঢ়াই লৈ যাব পাৰে, আধাতে যাতে আধৰুৱা নকৰে, অভিভাৱকখিনি যাতে সজাগতা হয়। প্ৰথম কথা আজি আহি কালি নাহো ভাল লগা নাই অমুক কিবা কিবি আৰু আমাৰ যিটো ধৰক কিবা এটা সংঘৰ নামত ধৰক আমাৰ যিজন বাপজনা আহিব অভিভাৱকখিনিৰ ক্ষেত্ৰত মই কৈছোঁ যাতে তেওঁলোকে যিটো মাচুল ভৰি দিয়ে সেইটো যাতে সময়ত তেখেতে পায়। মোৰ দৃষ্টিত কৈছোঁ মই, মোৰ ক্ষেত্ৰত মোৰ ল'ৰাও আহিছে, মোৰ যাতে সজাগতা হয়, ইমান দূৰৰ পৰা আহিব যাতে আমাৰ মৰুৱা গাঁৱৰ উজ্জ্বল এটা গৌৰৱৰে কথা কোনো ধৰণৰ আজিলৈকে খোলৰ শিক্ষা দিব পৰা নাই। হৈছে কোনোবাই ক'ৰবাত শিকি আহিছে বা যদি আহিছে এতিয়া বৰ্তমান যিটো চামৰ ল'ৰা ছোৱালীখিনি আছে সেইখিনি একো কৰিব পৰা নাই। গতিকে এইটো উদ্দেশ্য আগত ৰাখি আমাৰ যাতে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যায়, অভিভাৱকখিনিয়ে হওক, মই নিজে হওক আৰু আন কোনোবাই হওক, যোনে আহিব বিচাৰে তেওঁলোকে যাতে সুন্দৰ পৰিৱেশত আহি সুন্দৰভাৱে শিক্ষা গ্ৰহণ কৰে আৰু যাতে তেওঁলোকে বাহিৰত যোৱাত আহি উশৃংখল নকৰে। প্ৰথম কথা গাড়ী মটৰ বহুত চলে ৰাস্তাটোৰে, তেওঁলোকে যাতে দৌৰা দৌৰি যোৱাৰ সময়ত নকৰে সেইখিনিও লক্ষ্য ৰাখিব লাগিব। আমি ধৰক অভিভাৱকখিনি নাহোঁ, সেইখিনি তেওঁলোকে নিজে এতিয়া জনা হৈছে। ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰতো কৈছোঁ তেওঁলোকে যাতে শৃংখলাবদ্ধভাৱে ওলাই যায় আৰু যাতে আমাৰ মৰুৱা প্ৰাথমিক শাখাৰ তেওঁলোকে নাম ৰাখিব পাৰে। এইখিনি কৈ মই মোৰ ক্ষুদ্ৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। সদায় মনত থাকে ৰাস্তাত গাড়ী মটৰ এইবিলাক থাকে বা কোনো প্ৰলোভন দি তোমালোকক যাতে কোনোবাই চলনা কৰিব নোৱাৰে সেইটো লক্ষ্য ৰাখে আজিকালি। গতিকে আৰু পিছত কওকচোন কোনে কয়। তাৰপিছত উপস্থিত থকা আমাৰ সমনীয়া মানৱ বৈশ্যবাগজনা, নীলকণ্ঠ বৈশ্যবাগজনা আৰু আমাৰ মঞ্চত উপবিষ্ট বাকী আমাৰ যি আজি খোল প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষক হিচাপে আহিছে তেওঁকো মই আৰম্ভণিতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু
প্ৰথম দিনা যোগাযোগ কৰাৰ সময়ত ময়ো আছিলোঁ। আজি যে ইয়াতে যথা সময়ত উপস্থিত হৈ আমি ঠিক সময়ত উপস্থিত হোৱা নাই, তথাপিতো আগ্ৰহ দেখি বা এইটো আজিৰ যিটো এই পৰিৱেশে নিশ্চয় এটা সময়ত একেবাৰে উজ্জ্বল বুলিয়ে মই ক'ব খোজোঁ। কি কাৰণত আমি বুলি নকওঁ, আমাৰ বিশেষকৈ মৰুৱাত বাকী বেলেগ দিশত বহু ধৰণৰ উন্নতি আমি দেখিছোঁ, বিশেষকৈ আমাৰ যি সংস্কৃতি অৰ্থাৎ কলা সম্পৰ্কত। কিন্তু এই খোল সম্পৰ্কত আমাৰ বহুদিন আমাৰ চৰ্চা হৈ আছিল, বহুদিন চৰ্চা হৈছিলে। খোল শিকিব লাগে, কিন্তু খোলবাদক নাই। আমাৰ মোটামুটি শংকৰদেৱৰ জন্ম উৎসৱ হোৱাৰ ৭৫ বছৰ প্ৰায় সমাগত। এই ৭৫ বছৰতেই আমাৰ কিন্তু এটা এই শংকৰদেৱৰ কৃষ্টিৰ অন্যতম এটা দিশ আমাৰ খোলটো, যিহেতু বৰগীতৰ লগত সমুদয় আমাৰ খোলটোৱেই সংগত কৰিব লাগে। গতিকে আমাৰ এটা খোলবাদক নাই। এই নোহোৱাৰ কাৰণত আমি উমি জ্বলি থকা নিচিনা। আমি বিশেষকৈ আমি যদিও খোল হেৰিৰ লগত আমি নাই বা আমি নোৱাৰিলোঁ, কিন্তু আমাৰ এই অভাৱটো আমাৰ সকলোৰে আমাৰ বাঞ্ছনীয়, আমাৰ অনবৰত আশা আছে। গতিকে এইটো আমি ইয়াৰ আগতে আমাৰ সংঘৰ জৰিয়তে যি এখন এই স্কুল হৈছিলে, স্কুল অৰ্থাৎ আমাৰ আৰিকুছিত আমাৰ হৈছিল, আমি একো দিব নোৱাৰিলোঁ। ময়ো 2 মাহ নে 4 মাহ মই দিছিলোঁ পইচা। তাৰমানে এনেকৈ ল'ৰা ছোৱালী আহিছিলে, আমাৰ তাত নৃত্যও শিকাইছিলে পিছে। গতিকে তথাপি আমাৰ কিন্তু আমাৰ কাৰ্যকৰী বা আমাৰ ফলপ্ৰসূ ইমান নহ'ল। কি কাৰণত কেনেকৈ কি হ'ল এইটো তেনেকুৱাকৈ গ'ল। কিন্তু এইবাৰ আৰু আমাৰ যিহেতু আমাৰ একেবাৰে মোটামুটি প্ৰাণকেন্দ্ৰই বুলি ক'ব পাৰি আমাৰ মৰুৱা, আৰু আমাৰ এই যিটো লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ, এওঁলোকে যি কামত উদ্যোগ লয় এই উদ্যোগ ফলৱতী হয়। গতিকে এইবাৰ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, নিশ্চয় আমাৰ আজি আমাৰ যিখিনি আজি আমাৰ প্ৰশিক্ষণ লোৱাৰ কাৰণে আমাৰ এই কণ আমাৰ শিশুখিনি আমাৰ এই উপস্থিত হৈছে, নিশ্চয় আমাৰ ফলৱতী হ'ব। এইটোৱে মই বিশেষকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তাৰপিছত আমাৰ এটা উদ্যোগ লাগিব। আমাৰ আজি যিখিনি অভিভাৱক, এই ছাত্ৰখিনিতকৈও আমাৰ অভিভাৱক যিখিনি আমাৰ প্ৰশিক্ষকতকৈও আমাৰ যিখিনি অভিভাৱক থাকে, এই অভিভাৱকখিনিৰ গুৰুত্বটো আটাইতকৈ বেছি হ'ব বুলি আমি ভাবোঁ। কি কাৰণত ইয়াক যদি আগবঢ়াই নিব লগা হয়, নিশ্চয় আমাৰ অভিভাৱকখিনিয়ে গা এৰা দিয়া কাম যাতে নকৰে। গা এৰা দিয়া যিটো আমাৰ কেইদিনমান হয়তো চখতেই হ'ল বা কিবাতেই হ'ল আহিল, তাৰপিছত কিন্তু এইটো নাই। এইটো বৰ ধৈৰ্যৰ বস্তু। মই আমাৰ বিশেষকৈ দেখি আছোঁ তাৰমানে এই বস্তুটো কিছুদিন শিকিও আহেও, কিন্তু তাৰপিছত আৰু কিবা অলপমান ABC শিকি তাৰপিছত আমাৰ নাই আৰু মানে অলপ টানো পায় নেকি, বস্তুটো টান। কিন্তু মই একদিনতে আমাৰ এইজন বাপজন নাই এই লেকচাৰতে মই শুনিছোঁ যে মানে ইয়াত কৈ থাকোঁতে মানে ফলাৰ কথা কওঁতেই আমি গম পাইছোঁ বোলে বিৰাট বহুত টান, তাৰমানে এই পঢ়াতকৈ টান নেকি, এনেকুৱা ভাৱ হয় এটা। যি নহওক শিকি থাকিলে এইটো আগ্ৰহ থাকিলে, আৰু এই কলা বস্তুটো আচলতে সাধনাৰ বস্তু, আৰু এইটো জন্মগত বস্তু। কিন্তু মই জোৰকৈ শিকিব নোৱাৰোঁ। মোৰ বিৰাট আগ্ৰহ আছিল, কিন্তু কি তালেই নাজানো কি নাই দেহাটো, কিন্তু নাই খোল মানে বাদ্যৰ সম্পৰ্কত মই একেবাৰে মানে বৰ পিছপৰা। সেই গতিকে কৈছোঁ, যিখিনি ছাত্ৰ বা যিখিনি প্ৰশিক্ষক আমাৰ আহে, নিশ্চয় তেওঁলোকৰ ইয়াতেই
গতিকে পাৰিব, এইটো তাৰমানে সহজ হৈছে। আৰু যিবিলাকৰ মুঠিও নাই তেওঁহে আচলতে আগবাঢ়িব নোৱাৰে, কিন্তু সেই ল'ৰা ছোৱালীখিনি যিখিনি আছে তেওঁলোকে আগবাঢ়িব। গতিকে যি নহওক, এতিয়া এই বৰ্তমান যুগত আমাৰ এই বস্তু এই সংগত কৰিলে, এই সংগত যদি আমাৰ উঠি যায়, আমাৰ বহুত ওপৰলৈকে যোৱাৰো সম্ভাৱনা থাকেই, সম্ভাৱনা আছেই। আৰু আজিকালি জীৱিকাৰ পথ হিচাপেও এইবিলাক এইমাত্ৰ মই টিভিত দেখি আহিলোঁ, মই কৈছোঁ আমাৰ আমাৰ চবৰে ল'ৰা, গতিকে বহুত ভাল কথা কৈছে। পিছত যাতে স্কুলখন যাতে স্কুল বুলি নকওঁ, আমাৰ যিটো মানে আগবঢ়াৰ ব্যৱস্থাটো, এই ব্যৱস্থাটো যাতে ইতি নপৰে, এইটো মানে প্ৰত্যেকৰে দায়িত্ব কৰ্তব্য বুলি মই ভাবোঁ। গতিকে মনোভাৱটো চবৰে আছে। আজি বহুত আৱেগিক, বহুত আনন্দিত মই আজি বহুত দিনৰ পুৰণা এটা মানে সপোন এটা যেন পূৰণ হ'ব, এনেকুৱা মানে ৰাস্তাত আছে। গতিকে চবৰে ক'ব হয়তো মন যায়, চমুকে সুধি কি কয় কওক আৰু চমুকে ক'ব। চেষ্টা এই বাৰে বাৰে চেষ্টা কৰি আছোঁ। আমি আঞ্চলিকত হওক, আমি মৰতে আনকি আৱাস গৃহত থাকি পেলাই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। ল'ৰা ছোৱালীবিলাকক ৰাখি এসপ্তাহ ভাত পানী খুৱাই তাত থকাৰ ব্যৱস্থা কৰিছিলোঁ। তাৰ ভিতৰত কেইজনমান ওলাইছিল, কিন্তু পিছত আৰু নাইকিয়া হ'ল। যে এই বস্তুটোৰ কথা মই এটা ধাৰণা কৰিছিলোঁ যে এই অত্যাধুনিক মনোৰঞ্জনৰ হেৰিটো নহয়। তাৰমানে যিবিলাক যে আধুনিক নৃত্য বুলি ক'লে, যেনেকৈ ল'ৰা ছোৱালী মঞ্চত এইবাৰ আধুনিক নৃত্য প্ৰতিযোগিতা একেবাৰে সুৰে দৌৰে, ল'ৰা ছোৱালী অভিভাৱকৰ পৰা চবেই দৌৰে। বোলে এতিয়া কি আছে সত্ৰীয়া নৃত্য বা বৰগীতৰ খোল বাদন, তেতিয়া লাহে লাহে উঠি যায়। এই ধৰণৰ মানে প্ৰেক্টিকেলি মই গম পাইছোঁ। নিজে মই বিদ্যালয় এখন হায়াৰ ছেকেণ্ডেৰীত কাম কৰোঁ, বৰগীতৰ যেতিয়া অনুষ্ঠান পাতোঁ বৰ বেছি 5টা, তাত বঁটা দিব লগা ব্যৱস্থা নাই। কিন্তু আধুনিক নৃত্য, আধুনিক গীত যদি হয় একেবাৰে 4 পেজমান হয়, একদম তাৰমানে 2 দিনীয়াকৈ পাতোঁ আমি কম্পিটিশ্যন। এই ধৰণৰ কথাটো হয়। গতিকে আমি ভাবিছোঁ যে এই ক্ষেত্ৰত আমি আছোঁ, আমি কি ধৰণে সহায় কৰিব পাৰোঁ। আমি সদায় তোমালোকৰ লগত আছোঁ। এদিনাখনৰ ঘটনা এটা কওঁ মই, আমি মনত বৰ লাজ পাই গৈছোঁ। এনেকুৱা হৈছিল যে নলবাৰীলৈ তাৰমানে এজন মানে ডিষ্ট্ৰিক্টৰ মুৰব্বী মানুহ আহিব, তাৰমানে ডিচিয়ে তাৰমানে আদৰণি আনিব। এই আদৰা বস্তুটোৱে প্ৰথম হ'ল খোল আৰু তাল। শংকৰদেৱৰ বস্তুখিনি লাগিবই প্ৰথম। তেতিয়া তাৰমানে এডিচিক পঠাই দিলে যে এই বস্তুটো ক'ত পাব, যে আমি যি গাড়ীৰ পৰা নামা আনিব লাগিব, তেওঁ আদৰি নিবলৈ ব্যৱস্থাটো আৰু খোল বাদনৰ তালত বাদে বেলেগ নাই, যে ক'ত পাব। তেতিয়া তেওঁলোকে মিটিং কৰি পেলাই যে এইটো বস্তু মৰুৱাত বাদে বেলেগত নাই, মৰুৱাত আছে। আজি বহু বছৰ আগৰ পৰা জন্ম উৎসৱ পাতে, তেওঁলোকৰ এই নামঘৰো আছে, তাতে আছে। আহি গ'ল না এডিচি মানুহ আহি গ'ল, পঠাই দিলে যে মৰুৱাত মানে আপোনালোকে কেইজনমান যায় আমাক আদৰি আনিব লাগে। সদায় ৰাজ্যপাল আহিছিল, ৰাজ্যপালক আদৰি নিব লাগে। তাৰপিছততো আমিতো বিৰাট লাজ পাই গৈছোঁ। আমাৰতো খোল বজোৱা এজনো নাই, আমাৰ এই ব্যৱস্থাটো আমি ধাৰ কৰি বেলেগৰ পৰা চলি আছোঁ। তেতিয়া আমি ঢুকা লাগিছিল যে আমি কি কৰা ভাল হ'ব। এনেধৰণৰ বহুতবাৰ চেষ্টাও কৰিলোঁ, কিন্তু ৰাখিব। গতিকে এইবাৰ আশা কৰিছোঁ তোমালোকৰ, আমি লগত আছোঁ। তোমালোকৰ অসুবিধা হ'লে আমাক জনাবা, আমি সেইবুলি আৰু সদায় ইয়াত আহি থাকিব নোৱাৰোঁ, কিন্তু আমি আছোঁ তোমালোকক। আনকি এটা সময়ত আমি খোল পৰ্যন্ত কিনি দিছিলোঁ। মই এতিয়া যোনে কোনোবা শিকিব বিচাৰে তেওঁক খোল পৰ্যন্ত দি দিয়া হৈছিল। কিন্তু তথাপি হেৰি নহ'ল। তোমালোকে ভালকৈ, তোমালোকে এইটো নভাবিয়া যে তোমালোকে এটাই চেষ্টা কৰা যে আমি কি দিম, আমি কিবা এটা দিম, সেই বুলি প্ৰতিজ্ঞাবদ্ধ হওক। তোমালোকে নিশ্চয় পাৰিবা, আৰু এইটো লাগিবই। আমাৰ যিটো গুৰুজনাৰ জন্ম উৎসৱ পালন কৰা হয় বছৰে, আমি বেলেগৰ পৰা ধাৰ কৰোঁ। আমি ধাৰ নকৰাকৈ আমি এইবাৰ তোমালোকক আমি যিমান সুবিধা লাগে আমি সেই সুবিধাটো দিম বুলি ক'লোঁ। আৰু আমি ইতিমধ্যে নামঘৰ সমিতিও আমি বহুবাৰ আমি চেষ্টা কৰিছিলোঁ, যি কমিটিৰ ফালৰ পৰা যে কিবা এটা কৰিব পাৰি নেকি। এইটো ক্ষেত্ৰত আমি বৰ লজ্জিত হৈ আছোঁ যে কি কৰিবলৈ ভাল হয়। কৈছে আপোনালোকে আগবাঢ়ক যদি হয়, যে তেওঁলোকে কৈছে যে আমি কিবা এটা দিব লাগে দিম, কিন্তু আপোনালোকে আগবাঢ়াই দিয়ক বস্তুটো। আমি এইটোত আমিও আছোঁ। গতিকে এনেকৈ ধৰণে যদি আমাৰ বহলভাৱে হৈ যায়, তেতিয়াহ'লে আমাৰ এনেকৈ এইটোত সকলোৰে ছাপোৰ্ট আছে। কিন্তু আমাৰ আগবাঢ়ি অহা নাই। তোমালোকে আগবাঢ়ি আহা, তোমালোকে সুবিধাটো পাবা, আৰু এইটোৰ মৰ্যাদা সদায় থাকিব, কোনোদিনে ম্লান নপৰে। সদায় প্ৰথমে এইটো লাগিব, যেনে জয় হৰি ৰাম, এই যেনেকৈ জয়
জয়ধ্বনি প্ৰথম যিকোনো অনুষ্ঠানৰে প্ৰথম অনুষ্ঠান পাতিলে সৰুটো লাগবই চবতে। লোটাছ পাব্লিক চেণ্টাৰৰ সদস্যবৃন্দ, আইমাতৃ পৰীক্ষাৰ্থী, আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোগেদি 5 দিনীয়া 7 দিনীয়া কিবা প্ৰশিক্ষণ হয়, কৰ্মশালা হয়, আৰু তাতেই আমাৰ ইয়াতে যোৱা বছৰ হৈছিলে নেকি, আৰু তাতে আমাৰ এই সৰু ল'ৰা ছোৱালীখিনি আগ্ৰহ দেখা পাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ সাংস্কৃতিক বিভাগৰ সভাপতি ভগীৰথ বাবজনা তেখেতে কৈছিল আপোনালোকৰ ল'ৰা ছোৱালীখিনিৰ আগ্ৰহ আছে, কিবা এটা ব্যৱস্থা পাব, কি ব্যৱস্থা কৰি স্কুল পঠাব, স্কুলটো এটা আমাৰ আঞ্চলিক নচলে, আপোনালোকে প্ৰাথমিক পঠাব। এই বিষয়ে তেখেতৰ লগত মই বহুদিন কথা পাতিছোঁ, ফোনতো কথা পাতিছোঁ, আৰু মানে এই মিটিংৰ কথা মিটিং আদিতো লগ পালে কথা পাতিছোঁ। আৰু ইফালে আমাৰ আমাৰ আজিৰ সভানেত্ৰী তেওঁলোকে মোক এই বিষয়ে সদায় অনবৰতে গৈ থাকে, অনবৰতে প্ৰায়ে গৈ থাকে। সিদিনা তেনেকৈ লগ পালোঁ, সকলোৰ লগত কথা পাতিলোঁ, অংকুৰক মাতিলোঁ, কথা পাতিলোঁ, শেষতে সিদ্ধান্ত হ'ল আমি স্কুল এখন পাতিলোঁ। বাদ বান্ধৱ আৰু নন্দন কাননত ফুলি থকা মোৰ পাৰিজাত সদৃশ কণকণ মইনাহঁত, তোমালোক আটাইকে আমি লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। প্ৰথমতে মই অতি অত্যন্ত সুখী হৈছোঁ যে শংকৰদেৱ সংঘৰ মৰুৱা যিটো শাখা, এই শাখাই আমাৰ জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ যিটো কৃষ্টি, যিটো তাৰমানে আমাৰ এখন সমাজক আগবঢ়াই নিয়াৰ যি কৌশল, এই কৌশলটো আপোনালোকে কণ কণ শিশুসকলৰ মাজত শিকোৱাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো আমি আদৰণি জনাইছোঁ। প্ৰথম কথা হ'ল ময়ো কালচাৰেল এই দিশটোৰ লগত জড়িত, যদিও মই নিজে গান নাগাওঁ, যদিও মই তবলা বজাব নাজানো, খোল বজাব নাজানো, কিন্তু মই 8ম শ্ৰেণীৰ পৰা এইবিলাকৰ লগত জড়িত আছিলোঁ, যে হাৰমনিয়ামটো দাঙিয়ে নিওঁ, খোলটো দাঙি নিওঁ, তবলাটো দাঙি নিওঁ। আনকি শংকৰদেৱ সংঘৰ উদ্যোগত যিবিলাক নাটক অনুষ্ঠিত হৈছিল, তাত আৰু মানুহজন হৈ পৰ্দাখন টানো বা বাকীখিনি কাম কৰোঁ, এই কামবিলাক কৰি ভাল লাগিছিল। যদিও মোৰ মানে এইবিলাক বজোৱা মোৰ মানে কৌশলটো নাছিলে বা সেইখিনি সাধনা মই কৰাও নাছিলোঁ। 90-91 চনত মাজুলীৰ আমাৰ কি আছিলে নামটো মই পাহৰি গ'লোঁ, এজন বায়ন আৰু বৰা আহিছিলে কালচাৰেল এফেয়াৰ্ছৰ জৰিয়তে শংকৰদেৱ সংঘত তাৰমানে খোল বাদনৰ প্ৰশিক্ষণ দিছিলে। তেতিয়া ময়ো কিন্তু খোল বাদনৰ প্ৰশিক্ষণটো লৈছিলোঁ, মই 10 দিনমান লৈছিলোঁ। বায়নে ৰগৰটো শিকাইছিল, প্ৰথমতে মোক ৰগৰ দিয়া মানে কি, যে হাতৰ আঙুলিটো বুলাবলৈ শিকাইছিল, যে খোলত মানে বিশেষকৈ হাতৰ যিটো আঙুলি, সেই বুলনটো স্পষ্ট হ'ব লাগিব, সেইকাৰণে তেখেতে সেই বস্তুটো শিকাইছিল। আমি প্ৰায় 10জনমান আমাৰ সমবয়সে তেতিয়া আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছোঁ, আমি শিকিছিলোঁ। শিকি কি হ'ল, কেইদিনমান এমাহৰ কাৰণে শিকিছিল, কিন্তু এই বস্তুটো এমাহত নিশ্চয় নহয়, আৰু এইটো দীঘলীয়া এটা প্ৰচেষ্টা হাতত ল'ব লাগিব। আৰু সেই সময়ত আমি কিছু শিকিলোঁ আৰু বাকী আমাৰ ৰৈ গ'ল। তাই বিপুল বুলি এজন আছে, সি অকণমান পাৰে। তাৰপিছত সত্ৰীয় নৃত্য শিকাইছিল, আমাৰ হীৰামণি আজি স্কুল খুলিছে, তেওঁলোকে ধুনীয়াকৈ সত্ৰীয় নৃত্য শিকি লৈছিল। আৰু মহিলাসকল অৱশ্যে এই ক্ষেত্ৰত বহুত আগবঢ়া। যে নহওক, সেই কথাটো এইকাৰণে কৈছোঁ যে সেই সময়ত আমিয়ে ঘূৰি ধৰিছিলোঁ যে শংকৰদেৱ সংঘৰ তৰফৰ পৰা তেতিয়া তেখেতক খোৱা লোৱাৰ সুবিধাখিনি কৰি দিয়া হৈছিল। অৱশেষত কি হ'ল, লাহে লাহে মানুহবিলাক কমি গ'ল, তাৰমানে এই চোৱা মানুহবিলাক কমি গ'ল। মই আৰু গৌতম বৈশ্য এতিয়া বৰ্তমান তেওঁ কৰ্মসূত্ৰে মিলন হাইস্কুলত কাম কৰে, থাকে নলবাৰীত। এনেকুৱা হ'ল যে আমাৰ দৌৰ গাত লাগিল, তাৰমানে মানুহজনক খোৱা লোৱাৰ সময়তো আমি ঘৰত মাতি আনি খুৱাব লগা হ'ল। মানুহে চাউল দাইল কিবা তুলি মানুহজনক মানে এই মাহ খুৱাইছিল।
শেষত তাৰমানে কি হ'ল মোৰ ঘৰত কিনে মই ৰাতি আজি মোৰ ঘৰত খালোঁ কালি মোৰ খালোঁ আৰু লোকাল পুলিচৰ লগত জড়িত হৈ তেখেতে কি কৰিছে ক'ৰবাত আমাক যেতিয়া নিমন্ত্ৰণ কৰা দিয়া তেতিয়া আমি তেতিয়া লৈ গৈছিলোঁ সেই সাজ আমি বেলেগত পাইছোঁ মই তাৰমানে এটা ইতিহাস কৈছোঁ এইকাৰণে এইবিলাকত এটা ডাঙৰ মানে আৰু এই বিদ্যালয়লৈ অহা শিক্ষাৰ্থীসকল আজি কিছুদিন আগতে আমাৰ বাইদেৱে এটা কথা জনাইছিল যে আমি লোকবাদ্য স্কুলৰ এখন বিদ্যালয় স্থাপন কৰিব খুজিছোঁ আৰু তাৰ কাৰণে যিহেতু আমাৰ ৰাজহুৱা স্থানত কিছু অলপ অসুবিধা হৈছে গতিকে তাৰ কাৰণে আমাৰ অনুষ্ঠানৰ যি ঠাই এই ঠাইখিনি মানে বিদ্যালয় চলাৰ সময়ত যাতে দিব পাৰে তাৰ কাৰণে মই এটা অনুৰোধ কৰিছোঁ তাৰপিছত সেইমতে মোৰতো মানে আপত্তিৰ কোনো কথাই নাই আৰু মই ভালে পাওঁ যে এই ধৰণৰ আমাৰ লোকবাদ্যবিলাক আমাৰ উঠি হোৱা ছাত্ৰ ছাত্ৰীসকলে শিকিব লাগে আৰু সেইকাৰণে আমি সম্পূৰ্ণ সহযোগিতা আমি আগবঢ়াম বুলি গোটেইখিনি আমি আলোচনা কৰিছোঁ তাৰপিছত আচলতে আমাৰ যিখিনি আমাৰ অনুষ্ঠানৰ লগত লাগি থাকে তেওঁলোকৰ সময় কম আমিও মানে নিজৰ চাকৰি দিব গোটেইখিনি ক'বলৈ একো নাই বিশেষ অনুষ্ঠান এটাৰ আৰম্ভণি হয় কিন্তু অনুষ্ঠান চলাই ৰখাৰ দায়িত্ব এটা বৃহৎ দায়িত্ব এটা আৰম্ভণি কৰিব পাৰি চব বস্তুৰে আৰম্ভণিটো হয় কিন্তু অনুষ্ঠান এটা সেই একে উদ্যমত চলাই নিয়াটো বহুত ডাঙৰ কথা গতিকে বিশেষ মই নকওঁ একো সকলোকে আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানটো যাতে দীৰ্ঘজীৱী হয় ইয়াৰ যাতে সকলো মানে সমাপ্তি নহয় তাকে আহ্বান জনাইছোঁ লগতে সৰু যিকেইজনে শিকিব বিচাৰে তেওঁলোককো অনুৰোধ জনাইছোঁ যাতে আধাতে এৰি নাযায় যাতে একদম এটা 6 বছৰীয়া কোৰ্চ হয় স্কুলৰ এটা মানে কি একদম প্ৰথমৰ পৰা বিশাৰদ হোৱালৈকে বিশাৰদ ফাৰ্ষ্ট পেপাৰ ছেকেণ্ড পেপাৰ 6 বছৰীয়া কোৰ্চ এটা গতিকে গোটেইখিনি যাতে কমপ্লিট কৰে সুবিধা অনুযায়ী সকলোৰে সুবিধাও চাব লাগিব কাৰোবাৰ এইটো মেট্ৰিক কোনোবা কাৰোবাৰ কোনোবা বছৰ মেট্ৰিক আহিব গোটেই বছৰ ড্ৰপ দিব পাৰে তাৰ পিছৰ বছৰত আৰু আৰম্ভ কৰিব পাৰে সেইটো ব্যৱস্থা কৰিব পাৰি যদি মোৰ এতিয়া মেট্ৰিক আহিব বা হাই ছেকেণ্ডাৰী হ'ল তো মই এই বছৰ মই পৰীক্ষা নিদিওঁ তাৰ পিছৰ বছৰ মই আৰু আৰম্ভ কৰিম সেইটোও দিব পাৰে সুবিধা থাকে পৰীক্ষা দিয়াৰ ব্যৱস্থাটো আমি কৰি দিম তাৰ লগত আলোচনা কৰিছোঁ সেইটো সকলো ব্যৱস্থা হ'ব সেইখিনিয়ে কৰিছোঁ যাতে এই অনুষ্ঠানটো দীৰ্ঘজীৱী হয় তাৰে কামনা কৰিছোঁ